বন্ধু বান্ধৱীসকল পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমৰ ভালেমান আগশাৰীৰ নাট্যগোষ্ঠী বহু ৰুচিশীল নাটকৰ সফল অভিনেতা তথা কাৰিকৰী শিল্পী আৰু ৰং চেনেলত সম্প্ৰচাৰিত হোৱা বৰলাকাই চিৰিয়েলখনিত কেৰেপা নামেৰে অভিনয় কৰা জনপ্ৰিয় অভিনেতা কবিন্দ দাস বৰ্তমান এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। ৪৮ বছৰীয়া অভিনেতা কবিন্দ দাসে বৰ্তমান কৰ্কট ৰোগত আক্ৰান্ত হোৱা খবৰটোৱে সমগ্ৰ অসমৰ লগতে সাংস্কৃতিক জগতখনত এক শোকৰ ছাঁ পৰিছে। বৰ্তমান অভিনেতা কবিন্দ দাসৰ বৃদ্ধ পিতৃ-মাতৃৰ আৰু পত্নীৰ লগতে ২ পুত্ৰ সন্তানো সৰু হৈ আছে। ইপিনে অভিনেতাজনৰ কৰ্কট ৰোগত চিকিৎসা কৰিবলৈ ধনৰো অভাৱ। এনে অৱস্থাত অভিনেতা কবিন্দ দাসে আৰু তেখেতৰ পৰিয়ালে কৰ্কট ৰোগৰ ব্যয়বহুল চিকিৎসাৰ বাবে সুহৃদ আৰু শুভাকাংক্ষীৰ ফালৰ পৰা আৰ্থিক সাহায্য বিচাৰিছে। বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এনেধৰণৰ চেলিব্ৰিটি খবৰ পাই থাকিবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব। ধন্যবাদ। জয় আই অসম।